হাতত আপোনালোকে চাই আছে এটা পেন্টিন শ্যাম্পুৰ বটল আছে, এটা কলিনটো সবে গমে পায়, কলিনৰ বটল আছে আৰু এখন আছে আপোনাৰ প্লাষ্টিক এখন আছে। তো আপোনালোক ফ্ৰেন্ড, কি খবৰ সকলোৰে? আকৌ এটা নতুন ভিডিঅ' লৈ মোৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। একচুৱেলি আজি মোৰ ক'ৰবাত এটা কোনোবা এখন ঠাইত মানে যোৱাৰ প্লেন আছিলে, মানে ভিডিঅ' বনাব ক'ৰবাত যোৱাৰ কথা আছিলে। তো বতৰটো বেয়া কাৰণে যাব নোৱাৰিলোঁ। মানে চবে গমেই পায় কেইদিনমানৰ পৰা মানে বতৰটো বহুত বেয়া হৈ আছে। চ' মনো বেয়া লাগি গ'ল, যাব নোৱাৰিলোঁ ক'তো। প্লেন এটা বনোৱাৰ পিছত যদি কেঞ্চেল হয় তো গমেই পায় চবে কেনেকুৱা লাগে মনটো। তো ভাবিলোঁ ঘৰত বহি বহি কি কৰিম, কৰিবলৈতো একো কামো নাই। ভাবিলোঁ এটা কিবা ভিডিঅ' বনাই দিওঁ। মানে একচুৱেলি মই কিবা এটা বস্তু শিকিলোঁ আজি, সেইটো আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰিবলৈ আহিছোঁ। চাব আপোনালোকে আৰু ভিডিঅ'টো বলক ইয়াৰে পৰা ষ্টাৰ্ট কৰোঁ। মোৰ হাতত আপোনালোকে চাই আছে এটা পেন্টিন শ্যাম্পুৰ বটল আছে, এটা কলিনটো সবে গমে পায়, কলিনৰ বটল আছে আৰু এখন আছে আপোনাৰ প্লাষ্টিক এখন আছে। তো আপোনালোকে চাগে ভাবি আছে প্লাষ্টিক, তাৰপিছত পেন্টিন শ্যাম্পুৰ বটল আৰু কলিনৰ বটলনো কি দেখাই আছে এইবিলাক, আপোনালোকে চাগে একো ধৰিব পৰা নাই। চ' মই কৈ দি আছোঁ ভিডিঅ'টো কি হ'ব। আজি ভিডিঅ'টো হ'ল, আমি সকলোৱে কিন্তু ঘৰৰ পৰা ওলাওঁতে নাইবা ক'ৰবাত গ'লে মানে প্লাষ্টিক বস্তুটো জানেই চবে বহুত ইউজ হৈ আছে আজিকালি। তো মই আজি ক'ব বিচাৰি আছোঁ যে মানে আমিতো প্লাষ্টিকবিলাক ব্যৱহাৰ কৰি আছোঁ, মানে কোনটো প্লাষ্টিক মানে আমাৰ কাৰণে ভাল হয়, কোনটো প্লাষ্টিক আমাৰ কাৰণে ডেঞ্জাৰাছ হয়। চ' সেইটোৰ বিষয়ে মই আপোনালোকক জনাব বিচাৰি আছোঁ। মানে মোৰ হাতত এখন চাইছে, এই প্লাষ্টিকখনত চাওক, এটা চিম্বল আছে, ত্ৰিভুজৰ নিচিনা এটা আছে, ইয়াতে 04 লিখা আছে আৰু তলত লিখা আছে PELD। আপোনালোকে চাগে হয়তো ভাবি আছে এইটোনো আৰু কি বস্তু হয়। চ' একচুৱেলি আপোনাৰ যিকোনো বস্তু, প্লাষ্টিকৰ বস্তু যেতিয়া আপুনি এটা চাব, মানে ধৰা আমি যে পানী খাওঁ 10 টকীয়া বিছলাৰী পানীৰ বটলবিলাক, তো সেইবিলাকত এইটো এটা অপশ্যন থাকে। অপশ্যনটোত মানে তলত লিখা থাকিব পাৰে, মানে 01 বুলি লিখা থাকিব পাৰে, নাইবা এনেকৈ 04 বুলি লিখা থাকিব আৰু নাইবা কিছুমানত লিখা নাথাকিব। যোনটো মানে ইয়াৰ এনেকুৱা চিম্বল দেখিব আপোনালোকে, চিম্বলটোৰ ভিতৰত একো লিখা নাথাকিব। মানে ইয়াতে যেনেকুৱা 04 লিখা আছে, এইটো য'ত লিখা নাথাকিব আপোনালোকে ভাবি ল'ব মানে সেইটো মানে ৰিচাইকেল কৰিব পৰা যায় মানে প্লাষ্টিকটো। তো সেইটো আপুনি মানে পৰৱৰ্তী সেইটো বস্তু ইউজ কৰিব পাৰোঁ। তো প্লাষ্টিক বস্তু কিমান ভয়ংকৰ আপোনালোক চবে জানে, মানে আপোনাৰ প্ৰকৃতিৰ কাৰণে কিমান বেয়া, আৰু প্ৰকৃতিৰ কাৰণেতো বেয়া হয় এইটো চবে জানেই, আৰু মানে আমাৰ শৰীৰৰ কাৰণে কিমান বেয়া হয় এইটো। মানে প্লাষ্টিকৰ পৰা আমাৰ বহুত বেয়া বেমাৰ হয়, আৰু কেঞ্চাৰ, তাৰপিছত হাৰ্টৰ প্ৰব্লেম আৰু বহুত মানে তেনেকুৱা ডেঞ্জাৰ বেমাৰ হয় মানে। তো সেইটোৰ কাৰণে মই ক'ব বিচাৰি আছোঁ যে কোনটো প্লাষ্টিক আমাৰ কাৰণে ভাল মানে কি, প্লাষ্টিকটো জানেই চবে প্লাষ্টিক বস্তুটো ভাল নহয়। তো কোনটো আমাৰ মানে ব্যৱহাৰ কৰিলে একো প্ৰব্লেম নহয়, কোনটো ব্যৱহাৰ কৰিলে আমাৰ প্ৰব্লেম হয়, তো সেইখিনি জনাই আছোঁ আপোনালোকক। যদি প্লাষ্টিকটোৰ ভিতৰত মানে এই যে চিম্বলটো দেখা পাইছেনে আপোনালোকে, 1 লিখা আছে, তলত PET লিখা আছে। চ' এইটো যদি থাকে তেনেহ'লে আপোনালোক প্লাষ্টিক মানে বস্তুটো এবাৰে ইউজ কৰি পেলাই দিব, মানে এইটো নেক্সট টাইম আৰু ইউজ নকৰিব। কাৰণ 1 যোনটো লিখা থাকে, মানে ইয়াৰে তলত যোনটো লিখা আছে PET, একচুৱেলি PE2 হয় আপোনাৰ মানে পদাৰ্থটো, মানে যোনটো কেমিকেল ইউজ কৰি সিহঁতে মানে এই বটলটো বনাইছে। তো আপুনি এইটো কেতিয়াও মানে গৰম বস্তু নাইবা তেনেকুৱা গৰম পানী তেনেকুৱা ধৰণৰ বস্তু নথ'ব, নাইবা গৰমীয়াল বস্তু নথ'ব মানে ইয়াত। কাৰণ এইটো যেতিয়া গৰম পাব তেতিয়া ইয়াৰ যোনটো কেমিকেলটো আছে, মানে কেমিকেলটো যেতিয়া গৰম পাই কি হ'ব, মানে গলি আমাৰ মানে যেতিয়া কিবা এটা খাওঁ আমি, নাইবা গৰম পানী খাওঁ এইটো বটলত, তেনেহ'লে কি হ'ব, আপোনাৰ পানীটো যেতিয়া আমি খাম, এইটো আমাৰ মানে শৰীৰৰ ভিতৰত যেতিয়া যাব, তেতিয়া আমাৰ শৰীৰৰ ভিতৰত গৈ এইটো আপোনাৰ মানে প্ৰব্লেম কৰিব পাৰে। মানে সেইটোৰ কাৰণে 1 থকাটো আপোনালোকে এবাৰ ইউজ কৰি পেলাই দিব। তাৰপিছত 2 যোনটো লিখা আছে সেইটোৰ বিষয়ে কৈ আছোঁ আপোনালোকক। এতিয়া এই প্লাষ্টিকটোৰ ভিতৰত চাওক, আপোনাৰ এই 2 লিখা আছে, এটা মানে ত্ৰিভুজৰ নিচিনা যে আছে, সেইটোত এটা 2 লিখা আছে ইয়াতে। তাৰ তলত লিখা আছে HDPE, মানে এইটো এই পদাৰ্থত বিধেৰে বনাইছে মানে প্লাষ্টিকটো। চ' ফ্ৰেণ্ডছ, এই 2 নম্বৰ লিখা থকা যোনটো প্লাষ্টিক বনাই, মানে সেইটো মানে
একো মানে আমাৰ শৰীৰৰ কাৰণে একো ক্ষতি নকৰে মানে যেনেকুৱা আমি সাপোজ ধৰি লওক এইটো শ্যাম্পুটো আমি কিন্তু বহুত দিন ৰাখি ইউজ কৰোঁ তো সেইটো কাৰণে আমাৰ কোনো প্ৰব্লেম নহয় আৰু আমি ঘৰত ব্যৱহাৰ কৰা মেক্সিমাম বস্তুৱে এই 2 নম্বৰ মানে পদাৰ্থবিধেৰে মানে বনায় যেনেকুৱা মগ তাৰপিছত বাচন বৰ্তন এইবিলাক মানে এই 2 নম্বৰটো বনায় মানে তো এইবিলাক বস্তুত যদি আমি বস্তু থৈ খাওঁ মানে যেনে ভাত চাত প্লাষ্টিকৰ মানে বাচনত মানুহে ভাত খায় বহুতে তো এইবিলাক খালে একো প্ৰব্লেম নহয় মানে 2 নম্বৰটো আপুনি ইউজ কৰিব পাৰে একো প্ৰব্লেম নহয় 3 নম্বৰ যোনটো আছে 3 নম্বৰ মোৰ প্লাষ্টিকটো নাই মানে তো 3 নম্বৰটোৰ বিষয়ে কৈ আছোঁ 3 নম্বৰ যোনটো আছে সেইটো বহুত ডেঞ্জাৰাছ হয় মানে আপোনাৰ একচুয়ালি 3 নম্বৰ যোনটো আছে এইটো খোৱা বস্তুৰ ক্ষেত্ৰত ইউজ কৰিব নালাগে আৰু সেইটো 3 নম্বৰ প্লাষ্টিকটো যোনটো আছে এইটো মানে জ্বলাই দিব নালাগে জ্বলালে বহুত ক্ষতি হয় সো 3 নম্বৰটো থাকিলে মই দেখাই দিলো হয় মোৰ লগত 3 নম্বৰটো নাই গোটেইকেইটা মানে 1 2 3 4 5 6 7 লৈকে গোটেইকেইটা আপোনাৰ ডেসক্ৰিপচনত মই গোটেইখিনি লিখি দিম কোনটো প্লাষ্টিক কেনেকৈ ইউজ কৰিব লাগে কোনটো আমাৰ মানে প্ৰব্লেম নকৰে শৰীৰৰ কাৰণে গোটেইখিনি মই ডেসক্ৰিপচনত লিখি দিম আপোনালোকে তাতে চাই ল'ব 4 নম্বৰ আৰু 5 নম্বৰ প্লাষ্টিকটোৰ বিষয়ে কৈ আছোঁ মানে 2 নম্বৰটোতো জানে আপোনালোকে সেভ হয় একো প্ৰব্লেম নাই আপোনালোকে ইউজ কৰিব পাৰে তাতকে বেছি সেভ 4 নম্বৰ 5 নম্বৰটো আৰু বেছি সেভ হয় মোৰ লগত 4 নম্বৰ এখন প্লাষ্টিক আছে দেখাই আছোঁ এইখন 4 নম্বৰ 4 লিখা আছে সব এইখন 4 নম্বৰ প্লাষ্টিক হয় জেনাৰেলি আপোনাৰ 4 নম্বৰ 5 নম্বৰ প্লাষ্টিক যোনটো আছে আপোনাৰ মেডিকেলত বেছি ইউজ হয় যেনেকুৱা আপোনাৰ সিৰিঞ্জ তাৰপিছত এই কি দিয়া নহয় স্লাইন দিয়া নহয় স্লাইনৰ বটল যোনটো থাকে সেইটো বটল তো মেডিকেল লাইনত মানে সেইটো বেছি ইউজ হয় আৰু তো সেইটোৰ কাৰণে একো ৰিস্ক নাই 4 নম্বৰ 5 নম্বৰটো আমি ইউজ কৰিব পাৰোঁ একো প্ৰব্লেম নাই নম্বৰ আৰু 7 নম্বৰ যোনটো প্লাষ্টিক আছে সেইটো বহুত বেছি ডেঞ্জাৰ হয় আপোনালোকে সেইটো ইউজ নকৰিব আৰু 6 নম্বৰ 7 নম্বৰ প্লাষ্টিকটো মোৰ লগত নাইও থাকিলে দেখাই দিলোঁ হয় তো বেছি নকওঁ 6 নম্বৰ আৰু 7 নম্বৰ প্লাষ্টিকটো আপোনালোকে ইউজ নকৰিলে হ'ল আৰু আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল মানে কোনবোৰ প্লাষ্টিক মানে আমাৰ কাৰণে সেফটি কোনবোৰ প্লাষ্টিক আমাৰ কাৰণে মানে ডেঞ্জাৰ হয় তো মই বস্তুটো শিকিলোঁ আজি মানে একচুয়ালি তো সেইটো কাৰণে মই ভাবিলোঁ আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰি দিওঁ বস্তুটো তো আপোনালোকে পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক যোনে নাজানে সিহঁতেও জানিব পাৰিব কোনটো প্লাষ্টিক মানে সেফটি হয় আমাৰ কাৰণে আৰু কোনটো আমাৰ কাৰণে ডেঞ্জাৰাছ হয় তো ভিডিঅ'টো যদি ভাল লাগিছে চাই কিবা যদি শিকিব পাৰিছে তেনেহ'লে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰক লাইক কৰক কমেণ্ট কৰক আৰু মোৰ চেনেলত যদি নতুনকৈ ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ মই ভিডিঅ' আপোনালোকৰ মাজত আকৌ দিব পাৰোঁ আৰু আপোনালোকে যাতে কিবা এটা শিকিব পাৰে তো সেইটোৰ কাৰণে মানে ছাবস্ক্ৰাইবটো কৰি দিব আৰু অলপমান হেল্প কৰি দিব আৰু মোৰ চেনেলটো অকণমান গ্ৰ' কৰাই দিয়ক আপোনালোকে তো আজিলৈ বাই বাই নতুন আকৌ এটা ভিডিঅ'লৈ আপোনালোকক লগ পাই আছোঁ